construct OTR student hostel কাম OTR council ভ্ৰমণ বাকী আছে নেকি? তাৰপিছত পানিকা সমাজ কাৰ্বি আংলং এতিয়া আপোনালোকে জানে যে আমি সকলো কাৰ্বি আংলঙৰ স্থানীয় বাসিন্দা সকলো জাতি জনগোষ্ঠীত দল সংগঠনৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। কাৰ্বি আংলঙৰ স্থায়ী শান্তি ৰক্ষা স্বাৰ্থত কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে থাকি আমি কাৰ্বি আংলঙৰ পৰিৱৰ্তনৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ এলেকা সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আজি সকলো দল সংগঠনৰ লগত কথা পাতি আহি আজি আমি আদিবাসী দল সংগঠনৰ লগত আমি আলোচনা কৰিছোঁ। আদিবাসী যিমান দল সংগঠন আছে আমাৰ ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন পৰা আৰম্ভ কৰি ইণ্টেলেকচুৱেল পৰা আৰম্ভ কৰি বিভিন্ন অৰ্গেনাইজেশ্যন পৰা আৰম্ভ কৰি আৰু বেলেগ বেলেগ দল সংগঠন জাতীয় সংগঠন আছে তেখেতসকলৰ আজি আলোচনা কৰা হৈছে। আজি আলাপ আলোচনা কৰিছে তেখেতসকলে টিম কাৰ্বি আংলং তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলক আমাক সহায় কৰিব আশীৰ্বাদ দিব আৰু আগন্তুক দিনত একেলগে কাম কৰিম বুলি তেখেতলোকৰ লগত আজি আমি আলাপ আলোচনা কৰিছোঁ। যে ইয়াত বিশেষকৈ আমাৰ মাটি সমস্যা আছে 1951 পৰা আগত থকা কাউন্সিল গঠন হোৱা আগৰ পৰা বা জিলা গঠন নকৰা পৰা ইয়াত আদিবাসীসকলৰ বহুত অৱদান আছে। তেতিয়া তেখেতসকলত যিটো আছে সেই আছে এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব আৰু তেখেতসকলৰ যিটো প্ৰাপ্য অধিকাৰ সকলোৱে পাব আপোনালোকে চিন্তা কৰিব।